গুড মৰ্ণিং সকলোকে আৰু আজি আমি আছোঁ বৰ্তমান প্ৰাক্তন ছাত্ৰ সতীৰ্থ সমাৰোহৰ প্ৰথম ষ্টাৰ্টিং ডে 25 মাৰ্চ। তো এতিয়া বৰ্তমান উদ্বোধনা হৈ আছে আমাৰ চাৰিওফালে। তো এইখিনিতে আমি আপোনালোকক দেখাই আছোঁ বাহিৰৰ পৰিৱেশটো কেনেকুৱা চলিছে ষ্টাৰ্টিং। সকলোৱে হাততালি দিব। তো ইয়াৰ পাছতে আমি এইখিনি হৈ যোৱাৰ পাছত এতিয়া আমি শোভাযাত্ৰাৰ কামটো আৰম্ভণি কৰিম। আৰু বৰ্তমান শোভাযাত্ৰাৰ সম্পাদক আজিজ জালগী কিছু কথা আগ ধৰিব আৰু তেখেতে ক'ব কেনেকুৱা ধৰণৰ প্ৰস্তুতি আমাৰ চলি আছে আৰু আমি আৰম্ভ কৰিম। তো গতিকে দুই এষাৰ আমাৰ আজিজে ক'ব, আপোনালোকে শুনক। এতিয়া আমি উত্তৰ লখিমপুৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ যি শোভাযাত্ৰা ওলাইছে, সেই শোভাযাত্ৰাৰ গধুৰ দায়িত্ব যিহেতু সাধাৰণ সম্পাদকৰ দায়িত্ব দিছে, সেই শোভাযাত্ৰাৰ দায়িত্বটো মই মোৰ সুচাৰুৰূপে পালন কৰিব নোৱাৰে। এতিয়া বৰ্তমান আমাৰ যিহেতু 5খন গাড়ী ব্যৱস্থা কৰা হৈছে, লগতে বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সাজ পোছাক পৰিধান কৰি আহিবলৈ সকলো ছাত্ৰ ছাত্ৰীক জনোৱা হৈছে। লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই সাজ পোছাক পিন্ধি আহিব বুলি আমাক কথা দিছে। সেই উদ্দেশ্যে আজি আমি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহৰ বিশাল শোভাযাত্ৰা আয়োজন কৰিছোঁ। আপোনালোকে চাব শোভাযাত্ৰাখন কেনেকৈ জানিব পাৰিলে যে কেনেকুৱা ধৰণৰ আমাৰ প্ৰস্তুতি চলি আছে। আৰু এতিয়া আমি বৰ্তমান গৈ আছোঁ শোভাযাত্ৰাৰ কিছু যি প্ৰস্তুতি চলি আছে তাৰ কিছু আপোনালোকক ভিজুৱেল মই দেখাই আছোঁ আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু এইখিনিতে কৈছোঁ, যোনে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে কৰি দিব। আপোনালোকে দেখিব পাৰিছে এতিয়া মোৰ লগত নাচনি আছে শোভাযাত্ৰাৰ কাৰণে। নৰ্মেল এতিয়া আমাৰ বান্ধৱী আপোনালোকে দেখিব পাৰিছে, চবেই ৰেডি শোভাযাত্ৰাৰ কাৰণে। আৰু এনেকৈ ধৰণৰ চলি আছে আমাৰ চেষ্টা অনুসাধন। তো বন্ধুসকল, এইটো আমাৰ গেটৰ কিছু লুক আপোনালোকে দেখিব পাৰিছে। আমাৰ প্ৰাক্তন ছাত্ৰীৰ সতীৰ্থ সমাৰোহৰ কিছু গেটটো এনেকুৱা ধৰণৰ বৰ ধুনীয়া বনাইছে। বেক চাইড অলপ ভিডিঅ'টো আপোনালোকক দেখাই দি আছোঁ। আৰু এইখিনিতে আপোনালোকে দেখিব পাৰিছে আমাৰ দাদা যদুবিন দা, যিকি কালচাৰেল ছেক্ৰেটাৰী, আমাৰ ভিডিঅ'টোত চাই থাকিব পাৰিব। দুআষাৰ কৈ দিয়ক আমাৰ এই প্ৰাক্তন সতীৰ্থ সমাৰোহ বিষয়ে অলপ। ভাল লাগিছে। আজি আমি বহু বছৰৰ মূৰত বিদ্যালয়ৰ প্ৰাংগণত ভৰি দিছোঁ। 1981 চনৰ পৰা 2023 চনলৈ এটা দীৰ্ঘ পৰিক্ৰমা। এই দীৰ্ঘ পৰিক্ৰমাৰ প্ৰতিটো প্ৰতিজন ভাই বন্ধু আহিছে, দাদা বাইদেউ আহিছে। আকৌ সেই পুৰণি দিনবিলাকলৈ ঘূৰি গৈছোঁ। গতিকে আপোনালোকো আহক, আপোনালোকে উপভোগ কৰিব লাগিব বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যক্ৰমণিকাৰ লগতে বিভিন্নজন অতিথি আহিব, নিতুমণি শইকীয়া আহিব। গতিকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ গাঁও হাইস্কুলৰ এই বাকৰি। থেংক ইউ। আপোনালোকে চাব পাৰিছে, আপোনালোকে পাছফালে চাব পাৰিছে আমাৰ শোভাযাত্ৰাৰ কাৰণে সকলো ৰেডি। আৰু আমাৰ মাজতে আছে লক্ষণ। তো আপোনালোকে চিনি পায়, এণ্টাৰটেইনাৰ ব্ৰাদাৰ্ছত ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। তো খাই দিব মোপাধৰা।
শোভাযাত্ৰা সামৰণি হৈছে তো আপোনালোকে সম্পূৰ্ণভাৱে চালে কেনেকুৱা কি ধৰণত হ'ল তো এতিয়া আমি কিছু ৰেডি কৰিম ইফতাৰৰ কাৰণে যিকি আমাৰ ইফতাৰৰ আয়োজন আছিলে সকলোৰ বাবে তো আমি এতিয়া যিকেইটা ল'ৰা আছোঁ সেইকেইটাই চেষ্টা কৰি আছোঁ ইফতাৰীৰ কাৰণে অলপ তৈয়াৰী কৰিবৰ কাৰণে ৰফিকুল আছে আমি মই মানে বিশেষকৈ মই দেখাব পৰা নাই চবকে কিন্তু আপোনালোকে বেয়া নাপাব এতিয়া বৰ্তমান আছে ৰবি চবেই লাগি আছোঁ আমি আমাৰ যিমান ষ্টুডেণ্ট আছে লগৰ যিমান আছে আৰু আমাৰ বিকাশ উৰুলি দি মানে মাত ভাঙি গ'ল বিকাশ উৰুলি এবাৰ উৰুলি দি দিব কৈ দিয়ক ৰঙলা দেখিলে বহুত প্ৰতিভা আছে কিন্তু সাধন নাই